হেল্ল' বন্ধুসকল, মই বজুদুল হক আপোনালোকক সকলোকে মাছুদা লেয়াৰ ফাৰ্ম এণ্ড হেচাৰীলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, এইবিলাক পোৱালি দেখিবলৈ পাইছে, এই পোৱালিবিলাক হ'ল আৰাইয়াৰ লেয়াৰ মুৰ্গীৰ পোৱালি। এই মুৰ্গীবিলাকৰ ফুল নাম হ'ল ৰড আইলেণ্ড ৰেড। এই মুৰ্গীবিলাক কণী উৎপাদনৰ কাৰণে পালন কৰিব লাগে। বিশেষকৈ সেই মুৰ্গীবিলাক এবছৰত 250টাৰ পৰা 320টালৈকে এটা মুৰ্গীৰ কণী পাৰাৰ কেপাচিটি আছে। আৰু সেই মুৰ্গীবোৰ 4 মাহ বয়সৰ পৰা কণী পাৰিবলৈ আৰম্ভ কৰে আৰু একেৰাহে 18 মাহলৈকে কণী পাৰি থাকে। বিশেষকৈ কণী উৎপাদনৰ কাৰণে আৰাইয়াৰ লেয়াৰ মুৰ্গী এটা উন্নত প্ৰজাতিৰ লেয়াৰ মুৰ্গী। গোটেই বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত এই মুৰ্গীটো আছে। কণী পাৰাৰ যিটো কেপাচিটি সেইটো দ্বিতীয় স্থানত আছে। বন্ধুসকল, আপোনালোকে যদি কণী উৎপাদনৰ কাৰণে মুৰ্গী পালন কৰিব বিচাৰি আছে, তেনেহ'লে আৰাইয়াৰ লেয়াৰ মুৰ্গী আপোনালোকে আপোনালোকৰ ফাৰ্মত উঠাব পাৰে। আৰু যদি এই মুৰ্গীবিলাকৰ আপোনালোকক অৰিজিনেল পোৱালি লাগে, আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি অনলি আৰাইয়াৰ লেয়াৰ মুৰ্গী পালন কৰি আছোঁ আৰু প্ৰতি সপ্তাহত আমাৰ হেচাৰীত আৰাইয়াৰ লেয়াৰ মুৰ্গীৰ পোৱালি হেজ হৈ আছে আৰু সেই পোৱালিবিলাক অসমৰ বিভিন্ন ঠাইত গৈ আছে। যদি আপোনালোকক পোৱালি লাগে, আমাৰ স্ক্ৰীনত দিয়া নম্বৰৰ লগত কণ্টেক্ট কৰিব। আমি অসমৰ যিকোনো ঠাইত আপোনালোকক ডেলিভাৰী দিব পাৰিম। আপোনালোকে আমাৰ ফাৰ্ম ভিজিট কৰি পিনে ল'ব পাৰে। কিয়নো ফাৰ্ম কৰিবলৈ হ'লে অৰিজিনেল পোৱালি যদি আপোনালোকে ফাৰ্মত নোসোমায়, আপোনালোকে কেতিয়াও পিছত গৈ পিনে সেই মুৰ্গী পালন কৰি আপোনালোকে যিটো প্ৰফিট ল'ব লাগে, সেই প্ৰফিটটো ল'ব নোৱাৰিব। সেইকাৰণে পোৱালি লোৱাৰ সময়ত আপোনালোকে সাৱধানেৰে পোৱালি ল'ব। আপোনালোকে কোনোবা ডিলাৰৰ পৰা পোৱালি নল'ব। আপোনালোকে ফুটপাথৰ পৰা পোৱালি নল'ব। যিজন দাদাই মুৰ্গী পালন কৰি আছে, সেই দাদাজনৰ পৰা আপোনালোকে পোৱালি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব। আৰু অৰিজিনেল পোৱালি কেনেকৈ চিনি পাব, অৰিজিনেল মুৰ্গী কেনেকৈ চিনি পাব, আমাৰ আগৰ ভিডিঅ'বিলাক চাই ল'ব। আপোনালোকে গোটেইখিনি গম পাব। তো সকলোৱে ভালে থাকিব বন্ধুসকল, সুস্থ থাকিব, ইয়াকে কামনা কৰি আজি ইয়াতে সামৰিছোঁ।